নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম। ভিডিঅ'টোৰ ষ্টাৰ্টিং দেখি গমে পাইছে চাগে যে মই ক'লে ৰেডি হৈ আছোঁ। হয় ঠিকই অনুমান কৰিছে। মই আজিও নামঘৰ যাবলৈকে ৰেডি হৈ আছোঁ আৰু এয়া মই ৰেডি হৈ থাকোঁতে মোৰ লগত কি হ'ল চাওকচোন বাৰু। আগতে পঢ়োৱা ষ্টুডেণ্ট দুজনী আহিলে টিচাৰ্ছ ডে উইশ কৰিবলৈ। ইহঁত দুইজনী মোৰ ষ্টুডেণ্ট আছিলে। একচুৱেলি মই হাঁহি হোৱাৰ আগত টিউশ্যন কৰিছিলোঁ, কিন্তু তাই যিহেতুকে এতিয়া বহুত বেছি অকণমানি হৈ আছে, গতিকে মই কেইমাহমানৰ কাৰণে টিউশ্যনবোৰ স্থগিত ৰাখিব লগা হৈছে। আৰু তাহাঁতিও মোক টিচাৰ্ছ ডে উইশ কৰি গ'ল আৰু মই ভিডিঅ'ৰ থ্ৰুদিও আকৌ এবাৰ তোমালোকক উইশ কৰি দিছোঁ, যাতে তোমালোকৰ পঢ়া শুনাবোৰ ভাল হয় আৰু লগতে নিজকে যাতে এজনী ভাল ছোৱালী হিচাপে সমাজত প্ৰতিষ্ঠা কৰিব পাৰা। আৰু এতিয়া মই যাওঁ আৰু মই নাচি ৰেডি হ'ব লগা হৈছে দেই। ন'টিছ কৰিছেনে? কাৰণ হাঁহিয়ে মানে অকণমান তাইক গুৰুত্বটো কম দিয়া যেন পালে কান্দিবলৈ আৰম্ভ কৰি দিয়ে। চ' এতিয়া যাওঁ, বাই বাই।